চম্পক নেকি নে ই কিয় এটা ৰখি আছে যাওঁ আৰু কাষত গেলি ঐ তোৰ কি হৈছে কিয় মূৰা কপালা হাত দি আছা কি হৈছে তোৰ হা ভুল নকবি আৰু এই লকডাউনত মোৰ চব চেজ হৈ গ'ল চব চেজ হৈ গ'ল এতিয়া মই কি কৰোঁ ভাবিয়ে পোৱা নাই ঐ কি হে গোৱাৰ কথা কৈছে বুজি পোৱা নাই মই হা উফ এতিয়া মোৰ কি হ'ব তই ক'ত বুজিবি এই লকডাউনত মোৰ চব চেজ হৈ গ'ল মোৰ টকা পইচাটো গ'লে মোৰ গাৰ্লফ্ৰেণ্ড এজনীও গ'ল এতিয়া ঐ এইটো কিবা চিন্তা কৰিবলগীয়া কথা হ'ল নেকি আৰু তোৰ ছোৱালীজনী কেনেকৈ বেকআপ হ'ল মোৰ লকডাউনত চব চেজ হৈ গৈছিল টকা পইচা চব চেজ হৈ গৈছিল আনকি মই মোবাইলত ৰিচাৰ্জ ভৰাব পৰা নাছিলোঁ মোৰ গাৰ্লফ্ৰেণ্ডে ভাবিছিল মই তাক পাহৰিয়ে গ'লোঁ তাই মোক বাদেই দিলে এতিয়া মই কি কৰোঁ তই কচোন মোৰ চব চেজ হৈ গ'লোঁ মই বৰবাদ হৈ গ'লোঁ ঐ ইমান টেনশ্যন ল'ব নালাগে যাওঁ বহুত দেৰি হ'ল গম পাইছানে এতিয়া যাওঁ সেইকাৰণে চলো যাওঁ ৰাতিপুৱাই পাহিলি যে কিনো হ'ল মাজনী দে চম্পক কাইনাখন এখন চিঠি দি হেঁচি হলো কি চম্পকে চিঠি দিছে মই তাক ব্ৰেকআপ দিছিলো তুমি অলপ ভালকৈ থাকিবা মই ছমাহ ঘৰৰ পৰা কৈ থলোঁ কিন্তু হ'ব দে দেউতা নপঢ়ো বাদ দি সি মোক পাহৰি গৈছে ফোন কৰিবৰ কাৰণে তাক কোনো ভাল পায় নেকি পাপু চিঠিখন দিলি নে পিছে দিলি নে কি চিঠিখন তই এটা কাম কৰিবি কালি সিহঁতৰ তাত যাই চিঠিখন লৈ আহিবি তাই এখন চিঠি দিব পাৰে বুজিছা এতিয়া ব'ল তই কিন্তু কালি যাবই লাগিব ঐ মাজনী মাজে কিয় লাগে তোক কিয় লাগে কিয় নলাইছ কিয় নলাইছ তই পাপু কি হ'ল ঐ চম্পকা এখন চিঠি নিবা দিছি কি চিঠি নিব দিছে সি মাজনী সি দিয়া চিঠিখনকে দি দিয়া যা লৈ আহো ৰ ভিক্ষাৰী হৈ মোৰ ছোৱালীক ভাল পাব হে চম্পকা দেখোন আহিয়ে পাওঁ নাই পাপু তই চিঠিখন আনিছনে তই দিয়া এইখন দেখোন মই চিঠিখনেই দেখোন তই চিঠিখন দিছনে সঁচাই পাপু এইখন মই দিয়া চিঠিখনেই তাৰপিছত তই কি কৰিছ এইবিলাক তই চিঠিখন দিছ তো সঁচাই এতিয়া চম্পক হাত দেখোন এনে কি কৰি আছে যাওঁচোন ঐ চম্পক কি কৰি আছা তাতে ঐ একো টেনশ্যন ল'ব নালাগে গম পাইছানে মই আছোতো মই যাম তাক গেলি মই নাযাওঁ নেকি একো নহয় যাওঁ কোন বা আহিল আকৌ বুলদাদা দেউতা নাই ৰবা
এতিয়া নাই একো নহয় দি তোমাৰ লগতে কথা আছে মোৰ কি বা কথা আছিল ভুল হৈ গ'ল লাইফত টকাটো ইম্পৰ্টেণ্ট বুলি ভাবিছিলোঁ মোক মাফ কৰি দিবা